वेलकम बैक टू माय यूट्यूब चैनल। আজি बहुत दिनर मूरत उला आहिছো, बहुत बेसि ভাল লাগি আছে মনটো আৰু থাম্বনেল আৰু টাইটেল দেখি তো গম পাইছে। আজি মই ভ্যাকসিন লবলৈ আহি আছো আৰু ভয়ও লাগি আছে, কিবা হয় ভ্যাকসিন লৈতো আকৌ ঘৰত চাগে বেমাৰত পৰিবলৈ আছে। বাকি যিয়ে নহওক লবতো লাগিবই। এফালে এয়া মোৰ লগত আইতাও আহি আছে, এফালে এয়া দাদা। আমি এতিয়া গৈ আছো ভ্যাকসিন লবলৈ তিতাবৰ এলেঙিত। আমাৰ ৰিলেটিভৰ দাদা এজনে দি আছে তাত, আৰু দূৰ আছে বাৰু অলপ, আৰু ভ্যাকসিনটোৰ লগতে অলপ ফুৰিবলৈও পালো আজি, গতিকে মনটো ভালো লাগি আছে। ইমান ধুনীয়া লাগিছে হাঁহখিনি, চাওক। এয়া আমি পাই গলোহি, দেখিছে হয়া বহুত লাইন হৈ আছে। মই ভ্যাকসিন লৈ আহি আছো, এতিয়া ভ্যাকসিন ললো। বহুত মানুহ আছিলে তাত, বহুত লাইন হৈ আছিলে, সেইটো কাৰণে ভিডিঅ'টো নকৰিলো আৰু মানুহবোৰ আছিলে। আৰু মই গলো, ললো আৰু আহিলো। মই লাইন পাতিব লগা হোৱা নাই, আমাৰ ৰিলেশ্যনৰ দাদা এজনে মোক লোৱাই দিলে। সেইকাৰণে আৰু ভালেই হ'ল, আৰু ইমান দূৰ আহি আকৌ লাইন পাতিব লগা হোৱা নাই। এতিয়া আমি মামা ককাৰ ঘৰলৈ আহি আছো। আইতাক তাতে অথনি থৈ গৈছিলো। আইতাই ভ্যাকসিন নলওঁ বুলি ক'লে, ভয় কৰিছে আইতাই ভ্যাকসিন ল'বলৈ, সেইকাৰণে আইতাক মামা ককাৰ ঘৰত থৈ গ'লো। এতিয়া এয়া আহি আছো মামা ককাৰ ঘৰলৈ, পালোহি আৰু বেছি দূৰ নাই। এয়া মামা ককাৰ ঘৰ পালোহি, আইতাৰ ককায়েকৰ ঘৰ, মোৰ মামা ককা হয়। এয়া মামী আইতা, এইফালে আইতা এয়া বহি আছে, আৰু আমাৰ বৌজনী ক'ত গ'ল, এইফালে কাম কৰি আছে। এইফালে এইটো পোৱালি, এইটো মোৰ দাদাৰ ল'ৰা পোৱালি, এইটো হাই কৈ দিয়া। মই ফ্ৰেছ হৈ আহিলোঁ, আহি পোৱালিৰ লগত অকণমান খেলিবলৈ লৈছোঁ। আৰু পোৱালীয়ে এইফালে এয়া এখন মিনি কিবৰ্ড বজাব, সি আপোনালোকক কিবা এটা সি বজাই শুনাব। খানা ৰেডি কৰিছে, গতিকে ভাতটো খাই লওঁ। এইফালে মামী আইতা চব কিবা কিবি দি আছে, এইফালে আইতা। আইতা আজি মনটো বিৰাট ভাল। আইতা কওকচোন কিমান দিনৰ মূৰত আহিছে? এয়া ককায়েকৰ ঘৰলৈ আহিছে। 2 বছৰ মূৰত আহিছোঁ। 2 বছৰ আজি আহি ভাল লাগিছে। কিমান ভাল লাগিছে এইটো কৈ দিয়ক আকৌ। বেছি ভাল লাগিছে, আকৌ বেছি ভাল লাগিছে। এতিয়া আমি ভাতটো খাই লওঁ, খাই আকৌ আপোনালোকক লগ পাই আছোঁ। ভাত খাই আহিলোঁ, আহি অকণমান আগফালে ওলাই আহিছোঁ। এইফালে আমাৰ বৌয়ে ফুল কৰি থৈছে, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে এখন আমাৰ পোৱালি জোলনা এইখন বনাই থৈছে দাদাই, তাৰ কাৰণে।
পোৱালিৰ লগত আৰু এতিয়া খেলি খেলি অৱস্থা বেয়া হৈ গৈছে বহুত বেছি গৰম আৰু এতিয়া বেছি টাইম নাই আৰু যামগৈ আমি আৰু নিহান কৈনা কিবা এটা বা যাবগে বহুত দুখ লাগিছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ এয়া আমি যাবলৈ ওলালোঁ এইফালে তোমাৰি দিছোঁ পোৱালীয়ে নিহান যাওঁ বাই 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 এইফালে মামী আইতা যাওঁ এইফালে বাই বাই এইফালে নোলাই চাওক আঁতৰি দিছে বাই 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 নিহান বাই ফুলিলেহে যাম দেই ঘৰ পালোহি পোৱাহি টাইম হ'ল বাৰু এতিয়া গাটো ধুই আহিছোঁ কিবা এটা খাই পেলাই অকণমান শুই দিমগৈ ভাগৰো লাগিছে হাতটো অকণমান বিষাই আছে বাৰু আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু আজি যদি মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন হ'ব আপোনালোকে অতি সহজতে পাই থাকিব নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ